তো হে গাইজ ৱেলকাম টু মাই নিউ এনডাৰ ভিডিঅ' আৰু বৰ্তমান মানে সমস্যাটো বহুত জটিল হৈ পৰিছে আৰু তাকে আৰু আমাৰ হোম টাউন আৰু অঞ্চলটোত মানে বহুত পানী উঠি মানে মানুহৰ অৱস্থা কিবা বেলেগ খৰচত ডুব গৈছে। গতিকে তাকে আমি ভিডিঅ'টোত দেখাব চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ৰাস্তা পুৰা ডুব গৈছে আৰু এইবাৰ হ'ব যেন লাগছে। এনেকুৱা পানী আৰু আমাৰ এইফালে উঠাই নাই, মানে এবাৰ উঠিছিল কিন্তু বেলেগ পানী হৈছে। এয়া আমাৰ টুকুৰাপাৰা অঞ্চলত তামাম পানী উঠিছে। হেলমেটটো উৰি গ'লে, হেলমেটটো গ'ল এই হেলমেটটো উঠিয়ে যাওঁ নেকি? ভালকে পানী উঠি মানে এতিয়া খাই যাওঁ। পানী হৈছে, এনেকুৱা পানী মানে কি কওঁ আৰু পুৰা ডুব হৈ গৈছে জাগা জাগা। কিবা ক'ব নেকি পানী মানে বহুত অৱস্থাটো বহুত হৈছে, মানে বহুত জেগাই মানে পানী হৈছে। আমাৰ গাড়ীখন এতিয়া ষ্টাৰ্ট বন্ধ হৈ গ'ল আৰু গতিকে আপোনালোকক আৰু দেখাম। এতিয়া হোম টাউনলৈ যাম, তাতো পানী উঠিছে বোলে, গতিকে খাই থাকক। মানে এতিয়া আৰু ধৰ নদীটো ডুব গৈছে নে? নদীটো পুৰা ডুব হৈ গৈছে। এয়া চাওক, এই মন্দিৰটো হ'ল কৈলাশপতি দেৱালয় মন্দিৰ আমাৰ ইয়াৰে তাৰমানে। আৰু এইটো পুৰা ডুব হৈ গৈছে আৰু ইয়াতে আগত নদীটো আছে, মানে সেই নদীটো পুৰা ডুব হৈ গৈছে একদম পুৰা। এই নদীটো ন কুঁৱৰীঘাটৰ নদী মানে পুৰা ডুব হৈ গৈছে। আপোনাৰ মই এইখন ব্ৰিজ, পুৰা এই ব্ৰিজখন চাওক, আৰু এইখন পুৰা একদম পানী লাগু হৈ গৈছে। আৰু আমি অলপ ইয়াতে ৰখি পেলাই মই পুৰা দেখাই আছো ক্লিয়াৰলি। এইটো হ'ল মৰা নদী। ইফালৰ পুৰা চিধা একদম পুৰা খচত ডুব গৈছে একদম, আৰু ৰামৰি হৈ মানে এনেকৈ পুৰা হেৰি হৈছে। আৰু এই মন্দিৰটো পুৰা ডুব গৈ গৈছে। ইফালে মন্দিৰটো আছে আৰু এইফালে পুৰা খচৰ পুৰা ডুব গৈ গৈছে একদম। এই নদীটো ভাঙিছে কাৰণে পুৰা মংগলদৈত পুৰা পানী উঠি গৈছে। পানী উঠিছে পুৰা মংগলদৈত হোম টাউনত তাৰমানে পুৰা পানী উঠিছে। আৰু ৰামহৰি পৰা তোমাৰ মঙলদৈ কৰি একদম পুৰা পানী উঠি গৈছে। চাওক মই দেখাই আছো, একদম পুৰা ৰাস্তা একদম মানুহ এই আগত তাৰমানে ভেল চলাই আছে, আৰু ভেলৰ জৰিয়তে মানে বস্তুবিলাক ধৰ কিবা কিবি আনি আছে। আৰু ইফালে পুৰা মাছ চাছ ধৰি আছে। আৰু এতিয়া আমি টাউনলৈ যাম, আৰু টাউনত পানী উঠিছে, তাতো দেখাম আৰু কি হৈছে। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। মানে আগতো বোলে পানী উঠিছে, আমি তালৈ যাম এতিয়া। আৰু এই আগত য'ত মানে মানুহবোৰ দেখিছেনে, তাত বোলে পুৰা পানী হৈ আছে, গতিকে তালৈ যাম। এতিয়া মানে এই চাওক, ঘৰৰ পৰা মানে বহুত হৈ আছে, মানে বহুত বেয়া পৰিস্থিতি হৈ আহিছে। আৰু মানুহবোৰক তাৰমানে ভেলেৰে এনেকৈ উঠাই লৈ যাই আছে। আমি ধৰ কি কৰিম আৰু, ইয়াতে ধৰ তাৰ সৰু বাচ্ছা আছে। তাৰপিছত এতিয়া মানুহবোৰে তাৰ পৰা এনেকৈ লৈ আহিছে, আৰু আমি আগলৈ যাম, টাউনলৈ যাম। টাউনত কি হৈছে এই অঞ্চলৰ মানুহবোৰ এতিয়া মানে সমস্যাত পৰিছে, কেনেকৈ থাকিম এতিয়া। গাড়ীতে কিছুমানে বাস কৰি আছে, আৰু ছাইডত গৰু ছাগলবোৰ ৰাখি থৈছে। মানে ছাইডতে এইবোৰ চাওক, গৰু ছাগল ৰাখি থৈছে। এতিয়া মানে ইহঁতে আৰু কি কৰিব, আৰু ভেলৰে মানুহবিলাক উঠাই লৈ আহিছে। চাওক এয়া, মানে আমি এতিয়া চাই আছোঁ, যাব পাৰিব নহয়, লাহে যাই আছোঁ, লাহে যাবি। পুৰা ডুব গৈছে দেই মানুহবোৰ, তাৰমানে পানী তামান হৈছে। যাব পাৰিবনে? লাহে ৰাস্তাৰ মাজেৰে পুৰা পানী হৈ গৈছে, আৰু আমি লাহে যাই আছোঁ। এতিয়া
গাড়ীখন কিবা কৰিয়ে চলিছে আৰু ধৰ ভিডিঅ'টো কিবা কৰি বনাই আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আগলৈ মানে বহুত পানী আছে, এই নদীটো পূৰা ডুব গৈছে, একদম মানুহ ঘৰ পূৰা এতিয়া মানে কেনেকৈ পূৰা একাঠো এইটো দ মানে পূৰা ঘৰ নাই বুলি এতিয়া আৰু অলপ হ'লে হোম টাউন হয়। আমাৰ হোম টাউন হয়, ইয়াতে মানে আমাৰ হোম টাউন আৰু পানী আৰু অলপ গ'লে ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে আৰু এতিয়া মানে নামিলোঁ আৰু একাঠো পানী গৈছে আৰু ইফালে পূৰা দ মানে তাত যাব নোৱাৰে, ইফালে পূৰা ঘৰটো ডুব গৈছে পূৰা আৰু ইফালে যাব নোৱাৰা যিহেতু ৰাস্তাতে আছোঁ, এই ৰাস্তাতে পানী চাওক। গতিকে ইফালে গৈছোঁ আৰু আগত টাউনত আছে, গতিকে আমাৰ ভায়ে মই আহিছোঁ। গতিকে ছাগলীবিলাক ক'ত নি আছা? হা এপে তাৰমানে ওচৰত লৈ যাই আছা নে ৰুমত পানী উঠিছে দে। গতিকে ইয়াৰে মানুহবিলাকে পূৰা বস্তু বাহন তাৰমানে এই ওখ ঠাইলৈ লৈ যাই আছে আৰু ইয়াতে পূৰা পানী উঠি গৈছে খৰচৰ, সেইকাৰণে ইয়াতে যিহেতু ৰাখিব নোৱাৰে সেইকাৰণে ল'ৰাহঁতে তাৰমানে পানী লৈ গৈ আছে আৰু গাড়ী চলাই টান চাওক, গাড়ী একদম যোৱা টান ইয়াৰ পৰা গোটেই নদীটো পূৰা একদম বুৰি গৈছেতো। এই নদীটো একদম এনেকৈ পূৰা নদীটো সেইফালৰ পৰা হয়, কিন্তু এইটো পূৰা বুৰি গৈছে বৰষুণ, এনেকুৱা বৰষুণ দিছে যাতে আৰু এনেকুৱা বৰষুণ নহয় আৰু যাতে বৰষুণটো কমে আৰু এনেকুৱা বৰষুণ নিদিয়ে যাতে মানুহবিলাকৰ বিপদ হৈছে কিবা হৈছে, সেইকাৰণে যাতে প্ৰে কৰিছোঁ। গতিকে চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টি আৰু ভাই মই এতিয়া যাব ওলাইছোঁ, ইয়াৰ পৰা যাম আৰু বোলে একদম হিট পানী গৈছে কেনে লাগছে, আমাৰ এইফালে যাৱা নাইতো কেনে লাগছে, কিন্তু মানুহবিলাকৰ কাৰণে অলপ চিন্তা হৈছে। হা হয় নেকি? গাড়ী আহে দিগদাৰ হৈছে বিলাক। আমি এতিয়া ফাইনেলি এতিয়া তাৰ পৰা ওলাই কিনে আমি এতিয়া টাউনলৈ যাই আছোঁ। তুমি কি কাৰণত আহিছা ইয়াত? মানে আমি আমি অলপ তাৰমানে হেৰি কৰি থাকোঁ না, অলপ গাড়ী বাইক চাইক কৰি থাকে, ৰেইনকোট বৰষুণ নালাগে, সেইকাৰণে ৰেইনকোটটো কিনিম বুলি ভাবিছোঁ আৰু লগতে পানী দেখাম। ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে পূৰা পানী টাউনৰ পৰা। এতিয়া ইয়াৰ পৰা পূৰা পানী আহিছে, পানী পাই গ'লোঁ আৰু নেকি? ৰাস্তা পূৰা ডুবি গৈছে, গাড়ীখন বৰ বেয়াকৈ ফাঁচিছিল দেই। এইটো যতীন্দ্ৰ পথ, যতীন্দ্ৰ পথৰ অৱস্থা এতিয়া নাই। এইটো মঙলদৈ টাউনৰ ফৰেষ্ট নগৰ পূৰা পানী উঠি গৈছে আৰু আগতো টাউনৰ মেইন টাউনত পূৰা গ'লে পূৰা পানী উঠি গৈছে বোলে। মাইনৰ পূৰা থিয় হৈ আছে আৰু পূৰা পানী হৈছে। হা পূৰা পানী একদম একাঠো পানী হৈছে, এনেকুৱা পানী মানে টাউনত এনেকুৱা পানী হৈয়ে পোৱা নাই বোলে, আজি ইমান পানী হৈছে। আৰু গুৱাহাটীত এনেকুৱা গুৱাহাটীত আৰু পানী হৈছে নে? গুৱাহাটীতো ক'ব না, গুৱাহাটীত বহুত পানী, গুৱাহাটীত টিংটিঙীয়া বৰষুণতো বানপানী হৈ যায়, কিন্তু আমাৰ কিন্তু ইয়াতে নহয় মানে, কিন্তু নদীটো বুৰি যোৱাৰ কাৰণে পানী বহুত হ'ব ধৰিছে। চাওক আপোনালোকে নিজে চাওক, এইখিনি হৈছে আনন্দ নগৰ। ৰাস্তাটো বহুত বেয়া, গাড়ী ট্ৰাক কিবা হয়। এইখিনি আমাৰ হোম টাউন ফৰেষ্ট নগৰ বুলি কয় আৰু ইয়াতে আপোনালোকে চাই গাড়ীটো ভালকৈ চলাব। চলাম না, তুমি চিন্তা নকৰিবা। নহয় মানে একবাৰ তাৰমানে এনেকুৱা হৈছেতো, এইবিলাক বেয়া পৰিস্থিতি হৈছে। মই মানে মঙলদৈ এনেকুৱা বানপানী হৈ পোৱা নাছিলে। এতিয়া আমি তেলটো ভৰাম, ইয়াতে তেলটো ভৰাম আৰু তেলটো ভৰাই কেনে আমি এই বস্তুটো কিনি আহি পেলাই এতিয়া ভায়ে তেলটো ভৰাব। তেলটো ভৰোৱা হৈ গ'ল, তেল ভৰালি? মোবাইল ল'ব নিদিয়ে, তাতে মোবাইল ভিডিঅ' কৰিব নিদিয়ে আজিকালি বোলে। এতিয়া আমি যাম ৰেইনকোট কিনিব নে কি? ৰেইনকোট কিনি কেনে আকৌ আমি ঘৰলৈ যাম আৰু যি মানে দেখালোঁ প্ৰায় আৰু অলপ ইয়াতে হোৱা নাই নে? এটা হ'ল আমাৰ মঙলদৈ টাউন, এতিয়া এই পৰিস্থিতি চাওক। এনেকুৱা অৱস্থা হৈছে, মানুহবিলাকে পূৰা একদম বস্তুবিলাক পূৰা কঢ়িয়াই লৈ আহিছে আৰু চাওক পূৰা নিজৰ ভিডিঅ'
আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজত মই লৈ আহিম। গতিকে পূৰা বানপানীত পূৰা এনেকুৱা পানী হৈছে পূৰা পূৰা ডুব গৈছে। দাদা আপোনাৰ ঘৰ ইয়াতে নেকি? মানে কেনেকুৱা হেৰি হৈছে এতিয়া? পানী পূৰা বাঢ়িছে ন? ক'ৰ পৰা এইটো মানে নদীৰ পৰা নদী হেৰি আছে নদী ভাঙিছে ন? নদীৰ কাষৰ হৈছে আৰু ঠিক আছে। গতিকে ইয়াৰ কাষতে মানে নদীটো আছে, এই নদীটো পূৰা বুৰৈ আহিছে বোলে ইয়াৰ, আৰু সেইকাৰণে পূৰা একদম গলি চলি পূৰা ডুব গৈ গৈছে আৰু। এতিয়া আমি যাম চিভিলৰ সন্মুখত, তাত পূৰা বানপানী হৈছে। তাত পূৰা হৈছে না? অঁ, মঙলদৈ টাউনৰ চিভিলতো পূৰা বানপানী হৈছে। এতিয়া তালৈ যাই আছোঁ, তাত দেখাম কেনেকুৱা হৈছে পৰিস্থিতি। গতিকে আপোনালোকে চাই থাকক। চব পূৰা একদম মন্দিৰৰ পূৰা ওপৰেদি পূৰা বহিছে পূৰা পানী। এতিয়া চিভিলৰ সন্মুখত ইয়াতে চিভিলৰ সন্মুখত আছে। তাৰ আগতে এতিয়া আমি ৰেইনকোট এটা কিনি লওঁ। ৰেইনকোট এটা কিনিব পূৰা কলকাতা বজাৰ ৰেইনকোট কিনিব আহিছোঁ পূৰা। আমি লৈ নকম জানো? এয়া হ'ল কলকাতা বাজাৰ। আমি এতিয়া কলকাতা বাজাৰত সোমালোঁ আৰু ৰেইনকোট কিনিম। মানে নিকিনিব, মই নিকিনো। গতিকে ইয়াত কোনটো লৈ যাম? এতিয়া ইয়াতে ৰেইনকোট আছে। $200 এই বহুত দাম এয়া পাতল। তই ল যদি ল আৰু নলওঁ যদি এবাৰ যোৱাৰ বাদ দি, বহুত দাম এয়া, এনেও ভাল নহয়। প্ৰাইচটো মিলা নাই নেকি? আচ্ছা, এইটো এই কোৱালিটিটো এইটো যোনটো 499 লিখা আছে। ৰেইনকোট ট্ৰাই কৰি আছোঁ, মজা। ঠিক আছে, এইটো আমি এতিয়া নলওঁ আৰু এতিয়া আমি নলওঁ এইটো, আৰু বেলেগ মানে আজি আৰু নলওঁ, বহুত পানী উঠিছোঁ আজি আমি নলওঁ যিহেতু। এতিয়া আমি গতিকে ভাই আৰু ৰেইনকোট পচন্দ নহ'ল। গতিকে ব'লক আমি পানী চাই ঘৰত যাওঁ। ফটাফট ৰখি আছে, বৰষুণ আহিছে, আৰু এতিয়া আমি পানীটো আৰু ক'ত পানী হৈছে দেখাই ঘৰত যাম। চলো। এতিয়া পানী চিভিলৰ আগত আছে, নহ'লে চিভিল হস্পিটেলৰ আগত আছে। ইয়াতে ইয়াৰ পৰা আমি অলপ হস্পিটেলখন দেখাব চেষ্টা কৰিম। হস্পিটেলখন দেখাই কিনে হস্পিটেলত কিমান পানী উঠিছে আমাৰ ইয়াৰে তাৰপিছত দেখাই আনিলে। বৰষুণৰ বতৰো বহুত বেয়া হৈ আছে আৰু দেখাই আনি ড্ৰাইভাৰ দিম নে কি ইয়াৰ পৰা? গতিকে চাওক, এয়া মঙলদৈ পূৰা একদম পানী চব জেগাতেই পানী। ইফালে মঙলদৈ চিভিল যায় আৰু ইয়াতেও পানী উঠিছে পূৰা। মঙলদৈ চিভিলতো পূৰা পানী উঠিছে চাওক। গতিকে এইখিনিয়ে আৰু গান্ধী মৈদান পূৰা গান্ধী মৈদানত পূৰা পানী। এই নহওক, এতিয়াতো আৰু কি কৰিবি আৰু, পানীটো আহিলে পানীটো ধৰি ৰাখিব নোৱাৰে না। পানীটো যিহেতু আহিলে আৰু এতিয়া আৰু যাতে যিসকলৰ ঘৰ চৰ ডুবিছে আৰু যিসকলৰ ঘৰ চৰ উটুৱাই লৈ গৈছে সেইসকল ভালকৈ থাকক। আৰু এতিয়া আমি আহিলোঁ, এইটো ধৰ আমাৰ মঙলদৈ বজাৰ য'ত বজাৰ খোলা হয়, ইয়াতে বজাৰ পাতি বহায় আৰু ইয়াতে ধৰ বস্তুবিলাক পায়। এতিয়া আমি ভিতৰলৈ যাই চাওঁ। আৰু যিহেতু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি চিলাৰা একাডেমি আৰু ছাইডতে আছে কমাৰ্চ কলেজ, এই দুখনতো পূৰা পানী উঠি গৈছে মানে। আৰু কি কৰিবি, ইয়াতে পূৰা পানী, কলেজ চলেজ পূৰা বন্ধ দি দিছে। আৰু এতিয়া ইয়াৰ দলংখন, এইখন দলঙৰ কাম চাম চলি আছে। যিহেতু কাম চাম পূৰা শেষে হৈছে আৰু অলপ কিবা বাকী আছে কালাৰ চালাৰ কৰিব। আৰু এতিয়া আমি ঘৰলৈ যাই আছোঁ যিহেতু, আৰু বতৰৰ অৱস্থাটো খুব বেয়া যিহেতু। আৰু এতিয়া আমি চাওঁ আৰু সোনকালে ঘৰটো লোৱাৰ কথা। আৰু ভাইকেইটা পূৰা গাড়ী চলাব দিছোঁ। আৰু এতিয়া এই ইছলামপুৰ চকতো পানী উঠিছে, যিহেতু ইয়াত উঠিব ইমান নাছিল কিন্তু দৰকাৰ, কিন্তু ইয়াতে নুঠে প্ৰায় পানী। কিন্তু এই ছাইডত পূৰা পানী উঠিছে, এই ৰাস্তাৰ ইপাৰ সিপাৰ পূৰা পানী হৈছে। আৰু আমি তালৈ নাযাওঁ যিহেতু এতিয়া আমি বতৰ বেয়া হৈ আহিছে আৰু আমি চিধা এতিয়া ঘৰ যাম। ইয়াতেও পানী উঠিছে, চিধা ঘৰলৈ যাওঁ আৰু।
এই অঞ্চলৰ পুৰা পথাৰ একদম ডুবি গৈছে ৰাস্তা পালে তাত ৰাস্তা পুৰা একদম ৰাস্তা পাইছে আৰু যদি আজি ৰাতিটো পুৰা বৰষুণ দিয়ে না এই একদম ৰাস্তা ইপাৰ সিপাৰ পানী পুৰা এনেকা পুৰা ৰাস্তা ইপাৰ সিপাৰ মাৰি দিওঁ আৰু চাওক পুৰা একদম এই অঞ্চলৰ একদম পুৰা পথাৰখন ডুবি গৈছে আৰু ইয়াতে খেতি বাতিটো বাদে আৰু ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো এইখিনিতে আৰু সামৰণি মাৰিম গতিকে আৰু বহুত দেখালোঁ কিন্তু এতিয়া আমি ঘৰত যাব লাগিব বতৰ চাওক বতৰো বহুত বেয়া হৈ আহিছে বতৰৰ অৱস্থা আৰু আমি এতিয়া যাম আৰু যাই কেনে এতিয়া ঘৰলৈ যাই আছোঁ মানে আৰু এই ছাইডত পুৰা পানী উঠি গৈছে এনেকৈ এই পুৰা ডুবি গৈছে আৰু এইফালে নদীটো নাই এইটো ছাইডত হা এইটো ছাইডত নদী নাই তথাপিও বৰষুণ এনেকুৱা বৰষুণ দিছে এইকেইদিন বৰষুণ যাতে য'ত পুৰা বানপানী হৈছে যিসকল ঠাইত পুৰা বানপানী হৈছে বহুত জেগাত বানপানী হৈছে সকলোৱে ভালে থাকক আৰু সকলোৱে যাতে ভাল ছেফটি জেগাত যাওক আৰু যাই কেনে আশ্ৰয় লওক আৰু যিসকল বানপানীত অলৰেডি মানে গছৰ পুৰা ডুব গৈছে দেখিছোঁ বহুত ভিডিঅ' বহুত দেখিছোঁ ওখ ঠাইত আশ্ৰয় লওক গতিকে ভিডিঅ'টো এইখিনিয়ে বাই বাই